মা আখৰটো বহুত সৰু না, কিন্তু কৰ্তব্যটো সিমানেই ডাঙৰ। যিয়ে আমাক তেজ মাংস দি গঢ়ি তুলিলে, পৃথিৱীৰ পোহৰ দেখুৱালে। যিদৰে এটা গছ পুলি ডাঙৰ দীঘল কৰোঁ, ঠিক সেইদৰে মায়ে আমাক সৰুৰ পৰা ডাঙৰ দীঘল কৰিলে। দেউতাই আনি দিয়া সংসাৰ চলোৱা টকাখিনিৰে তাৰে আধা অংশ আমাৰ কাৰণে ছেভিং কৰি যিয়ে থলে, সিয়ে হ'ল মা। আৰু এটা কথা, দুনিয়াত এটা জাগা আছে য'ত আমি ডাঙৰ হওঁ, সেই অলপ অলপকৈ ডাঙৰ হওঁ, যেতিয়া আমি মাকৰ পেটত সুৰক্ষিতভাৱে থাকোঁ। আৰু যেতিয়া আমি মাকৰ পেটত থাকোঁ, তেতিয়া কিন্তু সিহঁতে আমাক নাচায়। আমাক নোচোৱাকৈ যি মৰম আমাক কৰে, সেইটোৱে হ'ল ব্লাইণ্ড লাভ। নিজে মাটিত শুৱে আৰু আমাক বিচনাত ৰাখে, নিজৰ কাপোৰৰ আঁচলেৰে আমাক ঢাকি ৰাখে। অথচ চাওক, সিয়ে বৰষুণৰ পানীত তিতি থাকে। সিয়ে হ'ল মা। নাজানো মা, তোমাৰ ঋণ মই শোধ কৰিব পাৰিম নে নাই। অকল এটা কথাই ক'ম, থেংক ইউ ছ' মাছ। মোক এই দুনিয়াটো দেখুওৱাৰ কাৰণে, এই দুনিয়াৰ পোহৰ, পৃথিৱীৰ পোহৰ মানুহবিলাকক মিলোৱাৰ কাৰণে থেংক ইউ ছ' মাছ মা। আৰু লাষ্টত এটা কথা, আই লাভ ইউ ছ' মাছ মা।